হেল্ল' গাইজ, মই ৰাতুল দাস আৰু আজি আপোনালোকৰ মাজলৈ মই গীটাৰৰ কিছুমান টিপছ, কিছুমান লেচন আৰু কিছুমান এডভান্স লেচন, মানে ধৰক কেনেকৈ গীটাৰখন বজোৱা হয়। এতিয়া বহুত ল'ৰা ছোৱালী আছে গীটাৰ এখন ভালকৈ বজায়, কিন্তু সৰু সৰু কিছুমান মিষ্টেকৰ কাৰণে সিহঁতি মানে টিপছ কিছুমান নজনাৰ কাৰণে অকণমান গণ্ডগোল হৈ যায়। তো মই ভাবোঁ যে চবেই বজাওক, ভালকৈ বজাওক, আৰু অলপ সৰু সৰু মিষ্টেকবিলাক যদি নহয় তেতিয়া ডেফিনেটলি ভাল বজাব। তো বহুতে মোক কয় যে ৰাতুল দা আপুনি ইউটিউব চেনেল এটা খোলক, অনলাইন ক্লাছ দিয়ক। তো বহুতে কওঁতে মই ভাবিলোঁ যে না, আজি অৱশেষত খুলিয়ে পেলাওঁ। তো মই নতুন চেনেল এটা খুলিছোঁ আজি, আৰু তাৰ লিংকটো ওপৰত দিয়া আছে। তাত এতিয়া চাপ'জ যেনেকৈ মই চ'ল' এটা বজালোঁ ন, আপোনাৰ লগত এতিয়া বজালোঁ যে কেনেকৈ বজালোঁ, ইয়াক মই ধুনীয়াকৈ লাহে লাহে ধুনীয়াকৈ ভালকৈ বস্তুটো এনেকৈ হয়তো ইয়াতকৈও লাহেকৈ বজাম, যাতে আপোনালোকে বুজি পায়, টেকনিকটো লয় আৰু ধুনীয়াকৈ বজাব পাৰে। আৰু বহুতে ভাবে যে আমিতো সেইটো চ'ল' বজালোঁ একদম সেনেকৈ বজাইছোঁ, কিন্তু হ'লেও আমাৰ চাউণ্ডটো কিয় ওলোৱা নাই একুৰেট। তো ইয়াত মেইন কথা হ'ল কি, আমাৰ যিটো ষ্টেণ্ডাৰ্ড টিউনিং EADGBE চ'ল' কিছুমানত মানে বহুত চ'লত মানে কি ষ্টেণ্ডাৰ্ড টিউনিং নাথাকে। বহুত গীটাৰিষ্টে কি কয়, নিজৰ মানে ইচ্ছা অনুযায়ী, নিজৰ সুবিধা অনুযায়ী টিউনিংটো চেঞ্জ কৰি লয়। যেনেকৈ আমাৰ এতিয়া মই এই চ'ল'টো বজাইছোঁ, ইয়াত টিউনিংটো বেলেগ। ইয়াৰ টিউনিংটো কয় যে ডেড গেট, মানে DADGAT, ডেড গেট। তো সেই টিউনিংটো কৰিলেহে আপুনি এইটো বজাব পাৰিব। ষ্টেণ্ডাৰ্ড টিউনিং আপুনি যিমানেই চেষ্টা কৰিলেও এইটো নাবাজিব। তো সেয়াই কথা। আশা কৰোঁ মোৰ লেচনছবিলাক, ভিডিঅ'বিলাক আপোনালোকে খুব ভাল পাব বুলি ভাবিছোঁ। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে বহুত ল'ৰা ছোৱালী আছে বহুত দূৰত থাকে, শিকিব ইচ্ছা, কিন্তু পইচাৰ অভাৱত, অহা যোৱাৰ অভাৱত শিকিব নোৱাৰে। বহুত ল'ৰা ছোৱালী আছে এনেকুৱা, মই পাইছোঁ। তো যাতে তাহাঁতৰ ওচৰলৈকে ভিডিঅ'টো গৈ পায়, তো সেইটো চিন্তা কৰি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে, যাতে চবেই পাওক ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো মোৰ ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভাবিছোঁ প্ৰত্যেক সপ্তাহতে মই এটা নতুন লেচন এটা আপোনালোকৰ আগলৈ আগবঢ়াই আনিম, যাতে চবেই বজাওক। মই ভাবোঁ চবেই বজাওক, সকলোৱে বজাওক আৰু ভালকৈ বজাওক। বহুত গীটাৰিষ্ট আছে, মই আকৌ কৈছোঁ, ভাল বজায়, কিন্তু সৰু সৰু টিপছ কিছুমান নজনাৰ দুখত মানে অলপ পিছ পৰি যায়। তো সেইটো নহওক বুলি মই যিমানখিনি জানো, মই নকওঁ যে মই বহুত জানো, মই যিমানখিনি জানো সেই গোটেইখিনি মই আপোনালোকক শিকাবলৈ মই আজি আহিছোঁ। আৰু সেইটো কাৰণে মই ইউটিউব চেনেলটো খুলিছোঁ, যাতে আপোনালোকে চবেই এই ভিডিঅ'টো পাওক। আৰু কি ক'ম, ঠিক আছে, মই অকণমান বজাই শেষ কৰিছোঁ। আৰু যদি আপোনালোকৰ বাকী চেনেল মানে লেচনছখিনি লাগে, তেনেহ'লে আপুনি মোৰ ইউটিউব চেনেল ক্লিক কৰিলে গোটেইখিনি আপুনি সম্পূৰ্ণকৈ পাব। ঠিক, অকণমান বজাই দেখাইছোঁ বাৰু। এনেকুৱা ধৰণৰ এতিয়া বহুতে ভাবিছে শুনিব বহুত ভাল লাগিছে, মেলোডিয়াছ হয়, বেলেগ এটা ষ্টাইলত বজাইছে। তো এইটোকে মই শিকাম। এনেকুৱা বহুত ধৰণৰ আছে, বহুত টেকনিক আছে, কিছুমান বেছি টান নহয়, আপোনালোকে ৰিয়াজ কৰি এইটো কৰিব পাৰিব। এইবিলাককে মই শিকাম ধুনীয়াকৈ, আৰু বহুত বস্তু আছে। যদি ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, নমস্কাৰ।